এখন জিলাত 200 মিচিং পাঠদান কৰিবৰ কাৰণে যোনটো চৰকাৰে অনুমোদন জনাইছে, চৰকাৰক ধন্যবাদ। আৰু আমাৰ জ্যেষ্ঠসকল আহিছে শুভ আৰম্ভ কৰিবৰ কাৰণে, তেখেতসকলক আমি আদৰিবৰ কাৰণে আমি গোটেই গাঁৱৰ সকলোৱে আহিছে। মিচিং সাহিত্য পৰিষদৰ আণ্ডাৰত 200খন এই পুথি আজি উন্মোচন কৰা হ'ব। আৰু আমাৰ মিচিং পৰম্পৰাগত যোনটো তৰা পাতেৰে আমি এইখন বান্ধিছোঁ আৰু এটা উন্মোচন কৰি আৰু ৰাইজৰ লগত আমি উন্মোচন কৰি আপোনালোকক চেষ্টা কৰিম। দ্বিতীয়বাৰৰ কাৰণে বুলি ক'ম, প্ৰথমবাৰটো 100খন দিছিলে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু সন্মানীয় আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ছাৰ আৰু লগতে আমাৰ মিচিং সমাজ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য সমানন্দ চাংগিয়া ছাৰ, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ যে আমি মিচিং ভাষাৰ যিটো মাধ্যম আজি 2 এপ্ৰিল তাৰিখে 26 নং জীয়াবলী পৰিষদীয় সমষ্টি আজি 3খন বিদ্যালয়ত আমি আৰম্ভ কৰিছোঁ। এই বিদ্যালয়সমূহত আমাৰ ল'ৰা ছোৱালীয়ে যিখিনি মিচিং ভাষা হিচাপে মাধ্যম হিচাপে পঢ়িব লাগে, সেইটো এই সুবিধাটো ৰাষ্ট্ৰীয় যিটো শিক্ষানীতি অসম চৰকাৰে আমাক এই সুযোগটো দিয়াৰ কাৰণে আমি নিশ্চয় আনন্দিত হৈছোঁ। জনগোষ্ঠীটো জীয়াই থাকিবৰ কাৰণে অসমৰ জনজাতি হিচাপে আমি দ্বিতীয় জনগোষ্ঠী, গতিকে এই জনগোষ্ঠীটোক জীয়াই ৰাখিবৰ কাৰণে অসমত মাধ্যমটো আমাৰ প্ৰয়োজন আছে। আৰু সেই মাধ্যমটো জীয়াই ৰাখিবৰ কাৰণে আমি সকলো ষ্টুডেণ্টৰ আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক আজি আমি আবেদন জনাইছোঁ যে স্কুলখন বা এই মাধ্যমটো জীয়াই ৰাখিবৰ কাৰণে সকলোৱে প্ৰচেষ্টা হাতত ল'ব লাগিব। গতিকে আহি থকা দিনত অসম চৰকাৰক আমি পুনৰবাৰ যিখিনি আমাৰ প্ৰয়োজনীয় মাধ্যম আছে এই মাধ্যমবোৰো পূৰণ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু শেষত মই মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, ডক্টৰ ৰমেশ পেগু ছাৰ, সমানন্দ চাংগিয়া ছাৰ, তেখেতসকলক পুনৰবাৰ জীয়াবলীৰ হৈ 26 নং জীয়াবলীৰ হৈ মিচিং ৰাইজৰ হৈ তেখেতসকলক ধন্যবাদ জনাই মোৰ ক'বলৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি অসম চৰকাৰক আমি দাবী কৰিছোঁ যে এই মাধ্যমটো পাঠদান কৰিবৰ কাৰণে আমাক উপযুক্ত শিক্ষক প্ৰয়োজন আছে। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমি জনাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো আমি জনাইছোঁ যে তেখেতসকলে কৈছে খুব সোনকালে এই ব্যৱস্থাটো গ্ৰহণ কৰিব বুলি কৈছে।